আজি বৰমাৰ লগত চব্জি বজাৰ কৰিব ওলাইছোঁ। আগে পিছে গৈ পোৱা নাই, আজি প্ৰথম যাওঁ চব্জি বজাৰ কৰিব। এয়া বজাৰত পালোহি, বৰমাই ভেন্দি লৈ আছে। বৰষুণ দিছে, সকলোৱে ছাতি লৈ লৈ আহিছে। চব্জিৰ দাম ইমানেই বাঢ়িছে, হ'লেও উপায়তো নাই, সুদা ভাত খাব নোৱাৰি, চব্জি খাব লাগিবই। এক বেগ হৈ গৈছে লোৱা, আৰু আছেই ল'ব। এইফালে কলডিল আৰু ফ্ৰেঞ্চবিন লৈছে। এতিয়া লোৱা হৈ গৈছে, এবাৰ বেলেগ দোকান যাম। ইয়াত আহি গ'লোঁ বিস্কুট ল'বলৈ। বৰমাই লৈ আছে কি বিস্কুট ল'ব। পাকঘৰৰ বস্তুবোৰো ইয়াতে লৈ ল'লোঁ। আহোঁতে খোজকাঢ়ি আহিছিলোঁ, এতিয়া বেগকেইটা গধুৰ হোৱাৰ কাৰণে টমটম এখনত আহিলোঁ। আৰু আমাৰ বেটি দেউতাকৰ লগত ৰাস্তাতে ৰখি আছিলে, বৰমাই আহিয়ে লৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই।